হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। তো আজি আহিছোঁ আমাৰ ইয়াৰে মা বসুন্ধৰী মন্দিৰ। আগতেও বহুতবাৰ আহিছোঁ, কিন্তু এইবাৰ আহিছোঁ খানা খোৱাকৈ। মানে আমাৰ ভতিজা পোৱালিটোহে শৰাই দিছিল, আৰু এবাৰ আমাৰ ফেমিলিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিয়া পোৱালি 4টা। তো চবৰে লগতে ময়ো আহি পেলাই আগন্তুক দিনসমূহৰ বাবে চাকি জ্বলালোঁ, আৰু চাকি জ্বলাই তললৈ নামি আহি দেখিলোঁ যে মাহঁতে ৰেডি কৰি আছে চাহৰ যোগাৰ, আৰু এইফালে খুৰাই বটাই আছে প্ৰসাদ। তো প্ৰসাদকেইটা হাতত লৈ ছাগলীকেইটাকো অলপ অলপ দি ময়ো প্ৰসাদকেইটা খাই বহি ল'লোঁ। চব পিনে চব বিজি, কিন্তু আমাৰ বাইদেউ আছে চেল্ফিত বিজি। নাইচ। আৰু এইফালে আমাৰ মাদাৰে বনাই আছে চাহৰ লগত খাবলৈ কিবা এটা বস্তু, কিন্তু কি বস্তু পিছতহে গম পালোঁ যে কল জলপান আৰু চেনি দি পেলাই এতিয়া বনাই আছে লাডু। আৰু এইগৰাকীক চাগে চিনাকি কৰি দিয়া কোনো দৰকাৰে নাই, আপোনালোকে চিনিয়ে পায়। এইগৰাকী হৈছে আমাৰ ফেমিলিৰ মুখ্য আকৰ্ষণ, মানে আমাৰ খুৰী, আৰু এইটো খুৰীয়ে থাকে কাৰণ তালে নাচি আছে আৰু খুৰাই ৰখি ৰখি চাই আছে দেয়াল। আৰু এই কেইগৰাকীয়ে সংসাৰৰ মোহ মায়া এৰি বগৰী খোৱাত লাগিছে, মানে বগৰীয়ে মেইন। আৰু কৈছিলোঁ যে আমাৰ ফেমিলিৰ মেট্ৰিক কেণ্ডিডেট এই দুটাই, তেওঁলোক দুইটা বিজি হৈ আছে মোবাইল চোৱাত, মানে মোবাইল চোৱা আৰু ফটো উঠাত। আৰু সদৌ শেষত আজিৰ সাজ আহি আমাৰ আগত পৰিলেহি। তো আমি সকলোৱে বহি ল'লোঁ খাদ্য খাবলৈ। জাতিলাওটো অকণমান ঠিক নহয়, অকণমান মানে বেয়া হৈছে আৰু খাই হ'লো আৰু। তো আজি আমাৰ দিনটো এনেকেই গ'ল, মানে বাহিৰত এসাঁজ সকলোৱে মিলি একেলগে খালোঁ। যি নহওক সদৌ শেষত চবে বিয়নি মেল পাতি কৰি হাতত কেৰাহী লৈ আমি ওলাই আহিলোঁ ঘৰলৈ, আৰু ঘৰলৈ ওলাই আহোঁতে সকলোৱে মিলি এখন ফেমিলি পিক মাৰিলোঁ, মানে ফটো উঠিলোঁ। আকৌ ৰাস্তাত দেখিলোঁ ফুলনি মানে বাগিচা বহিছে, মানে ফুলনি এখন। তো তাত সোমাই পেলাই যি ফুলৰ দাম খুজিলোঁ, যিহে দাম, তো সেয়েহে মাৰ হাতত 2টা 20 টকীয়া ফুলৰ পুলি তুলি দি আমি আহি গ'লোঁ ঘৰলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই, বাই। আৰু আপোনালোকক যে কৈছিলোঁ খানা খাবলৈ সেই কাজিয়া লাগিছে, এইটো কাজিয়া নহয়, এইটো আমাৰ খুৰীহঁতে বনাইছিল ৰিলছ মামাৰ 10,000 লৈ। তো আজিলৈ ইমানেই, বাই বাই।